অঞ্চল ভ্ৰমণৰ এইটো দ্বিতীয় ভিডিঅ'। আজি আপোনালোকক দেখুৱাম ডিৰাং আৰু চেলাপাছৰ ভ্ৰমণৰ কিছু দৃশ্য। আপোনালোকে উপভোগ কৰক। কোনোবাই ইয়াত স্নোমেন বনাই থৈছে ইমান সুন্দৰকৈ। আমি সকলোৱে ফটো মাৰিছোঁ। আপোনালোকে চাওক, পৰিৱেশ অনুপম, অতি সুন্দৰ, বিতুপম, অনুপম বিতুপম, অদ্ভুত সুন্দৰ পৰিৱেশ। আচলতে স্বৰ্গ বেলেগকৈ নাই, এই ধৰাতে আছে। আৰু ইয়াৰ স্বৰ্গ আপোনালোকে দেখিবলৈ পাব অৰুণাচলৰ চেলাপাছত। আচলতে এটা স্বৰ্গৰ পৰিৱেশ। আমি যিটো স্বৰ্গৰ পৰিৱেশ আমি অন্যান্য স্থানত অংকিত কৰোঁ, ইয়াৰ স্বৰ্গ। আপোনালোকে যদি কেতিয়াবা ভাগ্য হয় আহিব, ইয়াৰ স্বৰ্গ আকৌ বেলেগকৈ নাই। আৰু টাউনলৈ যাওঁতে যিবিলাক টুৰিষ্ট লোকেশ্যন পাম সকলো চাই যাম। আমি এতিয়া বমদিলাৰ পৰা আমি বিদায় মাগিছোঁ। বাই বাই বমদিলা। সুন্দৰ ৰাস্তা টাৱাঙৰ অভিমুখে আমি যাত্ৰা কৰিছোঁ। যাওঁতে ডিৰাকত সোমাই যাম। সুন্দৰ পৰিৱেশ, চাফা ৰাস্তা। আমি এতিয়া পাইছোঁ এই বুদ্ধিষ্ট মনেষ্ট্ৰী ডিৰাকৰ। বৰ সুন্দৰ এটা দৃশ্য আপোনালোকে দেখিবলৈ পাইছে। এতিয়া কাৰ পাৰ্কিং কৰিব পাৰে আৰু চাৰিকাষৰ ইয়াৰ দৃশ্য আপোনালোকে দেখিবলৈ পাইছে। এইটো হ'ল বুদ্ধিষ্ট মনেষ্ট্ৰী। এতিয়া আমি আহি আছোঁ ডিৰাকৰ মনেষ্ট্ৰী। খুব সুন্দৰভাৱে গছবিলাক, পাইন গছবিলাক ইয়াত সজাই ৰাখিছে। আপোনালোকে দেখিবলৈ পাইছে। ওপৰলৈ উঠি আছোঁ, খুব ধুনীয়াকৈ কাটি ৰাখিছে গছবিলাক। আপোনালোকে দেখিছে ইমান সুন্দৰকৈ গছ সজাই থোৱা আমি আগৰ কোনো ঠাইত দেখা নাই। খুব ভাল লাগিছে। উদ্ভিদ ইমান সুন্দৰ এটা সজ্জা কৰিব পাৰে উদ্ভিদৰে, ইয়াৰ প্ৰথম দেখিছোঁ। সুন্দৰ এটা পৰিৱেশ আপোনালোকে দেখিবলৈ পাইছে। মনেষ্ট্ৰীৰ গছবিলাক সুন্দৰভাৱে সজাই থোৱা আছে। আপোনালোকে চাওক ৰাস্তা। মনেষ্ট্ৰীৰ এইবিলাক প্ৰকাশ কৰি আছে। সুন্দৰ পৰিৱেশ। মনেষ্ট্ৰীৰ ভিতৰত প্ৰৱেশ কৰিম। ধুনীয়াকৈ সজাই ৰাখিছে। টুৰিষ্ট আহিছে। পাহাৰৰ পৰা সুন্দৰ স্থানত এই মনেষ্ট্ৰীটো অৱস্থিত। বুদ্ধিষ্ট মনেষ্ট্ৰী অতি চাফ চিকুণভাৱে সুন্দৰভাৱে ৰাখিছে। দেখিবলৈ পাইছে। আমি সম্পূৰ্ণ মনেষ্ট্ৰীৰ এটা লোক আপোনালোকক দেখুৱাম। মনেষ্ট্ৰীৰ ভিতৰৰ দৃশ্য আপোনালোকে দেখিবলৈ পাইছে। সুন্দৰভাৱে সজাই ৰাখিছে, অতি সুন্দৰ। আমাৰ মন্দিৰবিলাকত আচলতে এনেকুৱা ধৰণৰ সুন্দৰ দৃশ্য দেখিবলৈ পোৱা নাযায়। ইয়াতে বহি বুদ্ধ ভিক্ষুসকলে ধৰ্ম চৰ্চা কৰে। অতি সুন্দৰ বুদ্ধৰ মূৰ্তি, ধুনীয়াকৈ দালাই লামাৰ মূৰ্তি ইত্যাদি কৰি সকলোৰে ধুনীয়াকৈ সজাই ৰাখিছে। দেখিবলৈ পাইছে। নিশ্চয় আপোনালোক যদি আহে ডিৰাকলৈ এইসমূহ দেখিবলৈ পাব। মন্দিৰৰ কাষৰ চাৰাউণ্ডিং দৃশ্য খুব সুন্দৰকৈ বাগিচাবিলাক সজাই ৰাখিছে। ইয়াত যথেষ্ট সময় অতিবাহিত কৰিব পাৰি। আপোনালোকে লক্ষ্য কৰক কিমান সুন্দৰ, অবিস্মৰণীয়। তলৰ বাগিচালৈ নামি যাম। বাগিচাৰ আপোনালোকে দৃশ্য দেখিবলৈ পাব।
কাষৰ পৰা অদ্ভুত সুন্দৰ পৰিৱেশ। इकडे यायला सांगितलं इकडे बोलव नाही ओ मामी इकडे या বিশেষকৈ ইয়াত পাইন গছবিলাক আৰু থোজাবিলাক সুন্দৰকৈ কাটি ৰখাটোৱে ইয়াৰ অন্যতম বিশেষত্ব এই মন্দিৰটোৰ। আপোনালোকে লক্ষ্য কৰিছে কিছু টুৰিষ্ট আহিছে, কৰিছে কিছু কাম চলি আছে মন্দিৰৰ, দেখিবলৈ পাইছে। আমি মন্দিৰৰ চাৰিকাষে যাম আৰু ইয়াৰ সৌন্দৰ্যবিলাক আমি উপভোগ কৰিম। দেখিবলৈ পাইছে বুদ্ধিষ্ট মনেষ্ট্ৰী আৰু ইয়াৰ ওপৰৰ পৰা বহুত সুন্দৰ তলত কিছু উপত্যকা আমি দেখিবলৈ পাইছোঁ আৰু মন্দিৰ নিৰ্মাণ চলি আছে। বুদ্ধ মঠ আটাইতকৈ শান্তিপ্ৰিয় ধৰ্ম, আমাৰ প্ৰাচীন ভাৰতবৰ্ষৰ সভ্যতাৰ অন্যতম উদাহৰণ। বুদ্ধং শৰণং গচ্ছামি। বিশেষকৈ সৌন্দৰ্যৰ কাৰণে ইয়াত মন্দিৰসমূহ সজাই ৰাখিছে বিশেষ, আৰু ইয়াৰ পৰা ওপৰৰ পৰা সমগ্ৰ পাহাৰৰ দৃশ্য উপভোগ কৰিবলৈ ভাল লাগে। আৰু এটা তলত মন্দিৰ নিৰ্মাণ কৰি থৈছে। এয়া উপত্যকা ডিৰাং নদী, কাষে কাষে বহুত জনবসতি গঢ়ি উঠিছে। ডিৰাং টাউন ৰাস্তা, সুন্দৰ দৃশ্য। মন্দিৰৰ পৰা গোটেই সমগ্ৰ ডিৰাক চহৰখন সুন্দৰভাৱে দেখি লক্ষ্য কৰিছে। ইয়াৰ পৰা মন্দিৰৰ দৃশ্য কিমান সুন্দৰ লাগিছে। উজ্জ্বল প্ৰদেশ সোমাই আছে বোলে প্ৰকৃতি, ইতিহাস আৰু ভাৰতীয় সেনাৰ অসমৰ উত্তৰ দিশত অৱস্থিত হিমালয়ৰ পাদদেশক এই অৰুণাচলৰ ডিৰাক নদী নহয় জানো এইখন? Regiment Bir Marathas আৰু প্ৰায় Gallant in 1962-34. The Bir Marathas played a distinctive role in the 1962 Indo-China conflict. আমি এতিয়া পাইছোঁহি বৈশাখী ইণ্ডিয়ান আৰ্মিৰ এটুকা চেলা ৱাৰিয়াৰ্ছ। চেলা বৰ সুন্দৰ পৰিৱেশ, আৰ্মি এৰিয়া দেখিবলৈ পাইছে। য়ং ৱাটাৰফল কিছু দূৰত আছে। ইয়া চেলা ৱাৰিয়াৰ্ছ, ইয়াৰ কিছু প্ৰতিমূৰ্তি ৰাখিছে সকলো দৰ্শনাৰ্থীৰ কাৰণে দেখিবলৈ পাইছে। আৰু ইয়াৰ সামগ্ৰিক পৰিৱেশ বৈশাখী মিলিটাৰী ষ্টেচনৰ সামগ্ৰিক পৰিৱেশ আপোনালোকে দেখিবলৈ পাইছে। সমগ্ৰ পৰিৱেশটো আপোনালোক দেখাইছোঁ। চাওক
বৈশাখী যি মিলিটাৰী ষ্টেচন 11,246 ফুট ওপৰত আছে। চেলাৱৰৰ ওপৰত এইটো নিৰ্মাণ কৰিছে দেখিবলৈ পাইছে। ফুৰি আছে বৰফৰ আমাৰ ছোৱালীয়ে চুম কৰি আছে বৰফ, কিন্তু চুব পৰা নাই। কিছু সময়তে আমি চুবলৈ পাম বৰফ। দেখিছে আমি চেলাপাছ পাইছোঁহি প্ৰায়। ইয়াত মাজে মাজে বৰফ পৰি আছে। এয়া বৰফ দেখিছে আপোনালোকে। এতিয়া বৰফৰ কপাহৰ নিচিনাকে আছে বৰফ দেখিছে সজাই থোৱা। লৈ আহি যদি কিবা এটা নকোৱা আমাৰো মনটো বেয়া লাগি থাকে ন। ক'ব বৰফ এয়া ওলমি আছে বৰফ, আৰু এইটো এটা সৰু লেক, খুব সুন্দৰ লাগিছে। কিছু বৰফ কিছু পানী মিক্স হৈ আছে, কিমান সুন্দৰ। ৱাও, এয়া বৰফেৰে ঢকা চেলা লেক, কিমান সুন্দৰ। বৰফে ঢাকি ৰাখিছে। ইয়াত কিছু বৰফ আছে, কিছু বৰফ, আৰু এইটো লেক, সুন্দৰ এটা লেক। আমি বৰফ স্পৰ্শ কৰিম। বৰফ লেতেৰা কিন্তু ভাল, বেছি ঠাণ্ডা নহয়। যিমান ঠাণ্ডা হ'ব বৰফ লাগে নে তললৈ নামি যাম না। আমি বৰফ চুবৰ কাৰণে এতিয়া তললৈ গৈ দিলোঁ, তললৈ যাম। প্ৰায় 13,700 ফুটৰ ওপৰত এতিয়া আছোঁ। ইয়াত চেলাপাছ ঠাণ্ডা বতাহ মাৰি আছে, ভাল লাগিছে। কিন্তু লাগিছে আমি বৰফ চাবৰ কাৰণে যাবই লাগিব। ইয়াৰ কিছু টুৰিষ্ট আহি আছে, দেখিছে সুন্দৰ এটা দৃশ্য। গোটেই শুভ্ৰ পাহাৰ বৰফেৰে ঢাকি ৰাখিছে, বৰফেৰে অনুপম বিতুপন, অতি সুন্দৰ অদ্ভুত পৰিৱেশ, অদ্ভুত সুন্দৰ পৰিৱেশ, ভাল লাগিছে অতিশয়। আমি এতিয়া গৈ আছোঁ তললৈ, চেলাপাৰ চহৰলৈ। ৱাও, গোটেই হ্ৰদটো এটা বৰফেৰে ঢাকি ৰাখিছে, অতিকৈ সুন্দৰ। আমি এতিয়া ফটো মাৰিম। বৰফ পৰি আছে, অতিকৈ ঠাণ্ডা, খুব অতি ঠাণ্ডা হাৱা মাৰিছে। আমি গতিকে তললৈ যাব লাগিব। তলত আমি বৰফ চুবলৈ যাম। টুৰিষ্ট কম, গতিকে ভাল লাগিছে, অতি ভিৰ ভাৰ নাই। খুব সুন্দৰ দিনত আমি আহিছোঁ যেন অনুভৱ হয়। ফৰকাল বতৰ, ৰ'দ পৰিছে কিন্তু বৰফ আছে। এয়াই চেলা লেক, আমাৰ অৰুণাচলৰ আটাইতকৈ সুন্দৰ স্থান। কিন্তু যি ঠাণ্ডা বতাহ মাৰিছে, যেন গোটেই হৃদয় কঁপি যাব এনে অনুভৱ হৈছে। সমগ্ৰ পৰিৱেশটো আপোনালোকক দেখাইছোঁ। স্বৰ্গপুৰী, অৰুণাচলৰ স্বৰ্গপুৰী যেন অনুভৱ হৈছে। এয়া চাওক, শুভ্ৰ আপোনালোকে চাই থাকক। ৰাখিছে কিছু কিছু অঞ্চলত আমাৰ শব্দ ব্ৰহ্ম বননি আছে। আমি ইমানতে ডিৰাং আৰু চেলা লেকৰ দৃশ্য সামৰণি মাৰিছোঁ। চাই থাকক শব্দ ব্ৰহ্ম।